বন্ধুসকল মই লগত বৈছো আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল নতুন দিন আৰু বন্ধুসকল মই এতিয়া আছোঁ জালুকবাৰীত গৈ আছোঁ আমিনগাঁও আৰু এতিয়া বাজিল গধূলি 4:30 আৰু মই গৈ থাকোঁতে ভাবিলোঁ যে এটা ভিডিঅ' বনাই লওঁ আৰু এই ভিডিঅ'টো বনোৱাৰ এটা উদ্দেশ্য আছে আৰু উদ্দেশ্যটো হৈছে আজিকালি ব্ৰিজৰ ওপৰত বহুত এক্সিডেণ্ট হয় বিশেষকৈ বাইক চলোৱাবিলাকৰ আৰু মই বহুত লাইভ এক্সিডেণ্ট দেখিছোঁ এই সদায়ঘাটৰ ব্ৰিজতো দেখিছোঁ সিদিনাখন ঘৰৰ পৰা আহি থাকোঁতে এটা দিনতে দেখিছোঁ এক্সিডেণ্ট আৰু সিদিনাখন দেখিলোঁ জৰুটোৰ পৰা আহি থাকোঁতে এখন ব্ৰিজত এক্সিডেণ্ট দেখিলোঁ ভয়ংকৰ এক্সিডেণ্ট আৰু এনেকুৱা বহুত এক্সিডেণ্ট মই লাইভ এই কেইদিনমানত দেখিছোঁ আৰু সেইকাৰণে মই আপোনালোকক যোনে যোনে বাইক চলাই বেছি জোৰে জোৰে তেওঁলোকক ক'ব ইচ্ছা কৰিছোঁ যে আপোনালোকে যদি ব্ৰিজৰ ওপৰত যিকোনো ব্ৰিজত এইখন গুৱাহাটীৰ ব্ৰিজ হওক বা যিকোনো ব্ৰিজৰ ওপৰত যদি বেছি ট্ৰেফিক জাম থাকে তেতিয়াহ'লে আপোনালোকে বাইক বেছি জোৰত নচলাব কাৰণ চবে আজিকালি এই চাওক গাড়ীখন চাওক কেনেকৈ খেদি আহিছে মোক চাওক এইটো প্ৰমাণ আপোনালোকে দেখিলে আৰু চবে প্ৰথমতে যাব ইচ্ছা কৰে সেইকাৰণে আমি যিহেতুকে বাইক চলাওঁ যোনবিলাক মানুহে বাইক চলায় ল'ৰা বা ছোৱালী যোনে বাইক চলায় বা স্কুটি চলায় তেওঁলোকে যদি ব্ৰিজৰ ওপৰত পায় তেওঁলোকে সদায় চাইডে চাইডে যাব লাগে আৰু মাজেৰে বেছি যাব নালাগে কাৰণ চাৰি চকা আৰু ডাঙৰবিলাক যোনবিলাক ট্ৰাক চাক আছে সেইবিলাক মাজেৰে যায় আৰু ৰাইট চাইডে যায় সেইকাৰণে আমি বাইক যোনবিলাক চলাওঁ সেইবিলাকে আমি চাইডে চাইডে আহিব লাগে আৰু বেছি জোৰত গাড়ী চলাব নালাগে মিনিমাম স্পীড এটা ৰাখিব লাগে তাতকৈ বেছি জোৰত যাব নালাগে কাৰণ আজিকালি বহুত বেছি এক্সিডেণ্ট বাঢ়ি গৈছে ব্ৰিজৰ ওপৰত আৰু কাৰণটো কিছুমান ব্যক্তি আছে আৰু কিছুমান ল'ৰা আছে তেওঁলোকে বহুত তেৰা বেকা কৰি চলায় গাড়ী যদি আমি যদি ভালকৈ যাই থাকোঁ তেতিয়াহ'লে আমাৰ আগেদি পটকৈ কাটি দি কিনে গুচি যাব ফলত কি হয় আমাৰ আনবেলেঞ্চ হৈ কিনে আমি হয়তো পথ খুন্দাই দিওঁ বা এনে পৰি যাওঁ সেইকাৰণে নিজে ছেফ যদি থাকোঁ আমি তথাপিও বেলেগৰ কাৰণে ভয় লাগে পটকৈ আহি কিনে কিছুমানে পটকৈ আহি মাৰি দিব পাৰে সেইকাৰণে যিমান যি নহওক কিয় ৰাতি বিশেষকৈ গাড়ী চলালে ব্ৰিজৰ ওপৰত তেতিয়াহ'লে একদম লাহে লাহে চলাব লাগে এটা মিনিমাম স্পীডত যাব লাগে বেছি স্পীডত যাব লাগে 70-80 যাব নালাগে এটা মিনিমাম স্পীডত যাব লাগে যাতে আমি যদি পৰিও যাওঁ বা পথ খুন্দিয়াই দিওঁ আমাৰ যাতে কোনো অঘটন নহয় বা আমাৰ মৃত্যু হয় যদি আমাৰ এখন ভৰি ভাঙিলেও আমি যাতে বাচি থাকোঁ সেইকাৰণে অলপ লাহে লাহে চলাব লাগে যদি আমি জোৰত চলাই যাওঁ পথ যদি মাৰি দিওঁ তেতিয়াহ'লে আমি নাবাচোঁ তেতিয়া অলপ কম স্পীডত যাওঁ তেতিয়াহ'লে আমি বাচিম হয়তো হেলমেট চেলমেট পিন্ধি কিনে চলাব লাগে পূৰা ছেফটি হৈ কিনে চলাব লাগে আমি বাইক চলালে সেইকাৰণে আমাৰ আজিকালি এক্সিডেণ্টবিলাক বাঢ়ি গৈছে বহুত দেখিছোঁ যে দুটা তিনিটা উঠি যায় একজনে হেলমেট পিন্ধে বাকী দুজনে হেলমেট নিপিন্ধে কিন্তু তেওঁলোকে ভাবে যে একেলগে হেলমেট কিছুমানেতো আজিকালি ষ্টাইলতে হেলমেট পিন্ধিবৰ কাৰণে ইচ্ছা নকৰে কিছুমান ছোৱালী আছে চুলিখিনি বেয়া হোৱাৰ কাৰণে হেলমেট নিপিন্ধে আৰু কিছুমান ল'ৰাও আছে হেলমেট পিন্ধিবৰ কাৰণে বহুত টান পায় চাল দিয়ে লেবেল দি কিনে পুলিচৰ সন্মুখেদি হেলমেট চেলমেট নিপিন্ধা কৰি গুচি যায় তেনেকুৱা আৰু যে কিনো ক'ব আমাক কোনটো সৰু এটা ইনফৰমেশ্যন দিবৰ কাৰণে চেষ্টা কৰিলোঁ যদি আপোনালোকে ভিডিঅ'টো চাই কিনে ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিব আৰু এতিয়া বাই বাই